আপোনালোকৰ ভালনে আশা কৰিছোঁ সকলোৰে ভালেই হওক সকলোৱে হত থাকক খানি থাকক সুস্থ থাকক তাৰে হ'লে কামনা কৰাৰ লগতে মোৰতো ভালে আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলত সকলোকে ওয়েলকাম কৰিছোঁ আৰু লাষ্ট ভিডিঅ'টো মোৰ ইউনিফৰ্মতে দেখা পাইছে আৰু এইটো ভিডিঅ' মোৰ ইউনিফৰ্মতে দেখা পাইছে এতিয়া এইটোৱে হ'ব আৰু মই যিহেতুকে দিনৰ দিনটো ইয়াতে থাকোঁ মই ভিডিঅ' তেনেকৈ কৰিব সময় নাপাওঁ যিখিনি ভিডিঅ'ত মানে যিখিনি টাইম উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ এনেকৈ বনাব লাগিব হস্পিটেল মই এতিয়া ডিউটিতে আছোঁ বাৰু আৰু আজি মই ভিডিঅ'টো কৰিব লোৱাৰ মেইন কাৰণটো হ'ল মইতো যোৱাটো ভিডিঅ' দেখালোৱে আমাৰ ঘৰ ইফতাৰ আমাৰ ঘৰ দুৱা আমাৰ ঘৰ ৰোজা খানা কেনেকৈ কৰিছিল সেইখিনিতো শ্বেয়াৰ কৰিলোৱে তো আজি মানে 16টা ৰোজা আমাৰ আৰু আজি গোটেই ষ্টাফখিনিয়ে মিলি একেলগতে আমি ইফতাৰ কৰিম না হিন্দু না মুছলিম একো নাই চবে মিলি পেলাই আমি ইফতাৰটো কৰিম তো ইমান এটা ভাল দিনত ইমান ভালকৈ আমি ইফতাৰটো ৰোজাটো চবেই হস্পিটেলৰ চবেই মিলি পেলাই ইমান ধুনীয়াকৈ চেলিব্ৰেট কৰিম ইফতাৰটো তো তাকে ভাবিছোঁ অকণমান আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁ বুলি কেনেকৈ আমি কি কৰোঁ আৰু এইবিলাক মোৰ কাৰণে চব নতুন এক্সপিৰিয়েঞ্চ হয় মই চব নতুন পাই আছোঁ আৰু স্পেচিয়েলি আজি আমাৰ ইফতাৰটো দিছে মানে আমাৰ ফাৰ্মাচীৰ মানে ইনচাৰ্জ আৰু আমাৰ জেৰিফাটা অলপ পিছতে ষ্টাৰ্ট হ'বহে কথা কোৱা সেইটো আপোনালোকে চাই থাকিব কিন্তু চলি থাকিলেতো মোৰ ব্লগ মানে গৰম মোৰ ভিডিঅ' গৰম মনে নহয় কওকচোন মোৰ আগৰ ভিতৰত তাইক দেখিছে আমাৰ ষ্টাফৰ বিয়াখনৰ ভিডিঅ'ত আজি যদি ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে মনতো আছে পাহৰা নাই বাৰু জেৰিফাক এতিয়া অকণমান চাইলেণ্ট হৈ আছে যিহেতুকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ লাহে লাহে মাতিব আৰম্ভ কৰিব গাইজ আৰু আপোনালোকৰ ঈদৰ কাম চাম আৰম্ভ কৰিছেনে নাই জনাবচোন মই কৰি ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু যিদিনা ৰমজানৰ চবলৈকে বহুত শুভেচ্ছা থাকিল পাব্লিকৰ আগত একেবাৰে মই চাইলেণ্ট তো সেই ভিডিঅ'টো আগলৈকে চাই যাব কি কৰোঁ আমি কেনেকৈ কি কৰি দেখুৱাই যাওঁ আৰু আৰু আপোনালোকে চাই থাকিব দিছোঁ ওলাই দিয়াচোন নাকান্দিবা ইফতাৰটো ভালে ভালে কৰিবা নহয় নাকান্দিবা গাইজ আমাৰ মিষ্টাৰ জ্যোতিষ ভাইটি সেইটো কিবা ইমান ওখকৈ চাওকচোন গাইজ জিৰাফ একেবাৰে এনেকৈ মই দেখাব লাগিব এনেকৈ জিৰাফ ভাইটি কিবাটো কোৱা ইফতাৰ কৰিব নকৰা গাইজ আমাৰ মই দুদিন আমাৰ ভিডিঅ' মোৰ ভিডিঅ'টো বোলে অলপ সূৰ্যদা ওলোৱা নাই হ'ব নোৱাৰে মোৰ নামটো মানে ভালকে ভাবিকুদা এতিয়া মোৰ নামটো উৎপত্তি ইয়াৰ পৰা হ'ল এখেতৰ পৰা মই মানে পম্প মানে মোক ফেমাছ মানে এতিয়া হস্পিটেলত চবে মোক পম্প বুলিয়ে মানে মই নামকৰণ কৰাত একদম 1 নম্বৰ আছোঁ কাৰোবাক যদি নাম লাগে মোৰ ওচৰত আহি যায় মই নামকৰণ কৰাই দিম মোৰ নামকৰণ এইটো পম্প জেৰি কিন্তু মোৰ নামটো কিন্তু জেৰিফা হয় কিন্তু এখেতে ওলাইছে জেৰিটো কিউট বা হ'লে মোক পম্প নাম দিয়ে নে গাইজ কওক মই গোটেই হস্পিটেলত মোৰ নাম যদি পম্প বুলি চবে জানে কি ক'ব যায় একচুৱেলি মানে কি আমাৰ ডিউটি অলমষ্ট শেষ হৈছে বাছ এতিয়া চবেই মানে যিবিলাকৰ ডিউটি শেষ হৈছে চবেই ৰখি আছে তাৰপিছত ইয়াৰ বেক চাইডে ইয়াত দেখিছেনে এয়া হৈছে জেৰিফা এয়া হৈছে জ্যোতিষ মিষ্টাৰ জ্যোতিষ আৰু এয়া হৈছে মিছ পম্প তাৰপিছত আমাৰ ডিউটি শেষ আমি জাষ্ট বহি আছোঁ বাকী আহি আছে ষ্টাফ চব এটাকৈ চব মানে ৰেডি হৈ আছে ইফতাৰ কাৰণে চবেই ৰেডি হৈ আছে জেৰিফা তুমি কিবা ক'বা কি ক'ম মানে মই কোৱা এষাৰ কিবা এটা কৈ দিয়া আমি মানে ডিউটি কেতিয়াবা শেষ কিন্তু আমি ইফতাৰৰ কাৰণে আমি ৰখিব লগা হৈছে সেইটো কাৰণে আমি ৰখি আছোঁ আৰু ইফতাৰৰ কাৰণে ৱেইট কৰি আছোঁ আৰু সেইটো বাকী চাই থাকক আগলৈকে আৰু এয়া হৈছে আমাৰ মিষ্টাৰ ৰমজান আৰু এয়া হৈছে আমাৰ মিষ্টাৰ ছফিউল্লাহ এয়া মিষ্টাৰ ছফিউল্লাহ বাছ আমি চবেই ৰেডি হৈ আছোঁ যেতিয়া টাইম হ'ব আমি ইফতাৰখন এতিয়া কি বুজি পাইছে ভিডিঅ' কৰা বুলি ব্ৰেকআপ তাৰ কি ব্ৰেকআপ পাৰ্টি দি আছা নেকি চাবা আকৌ তোমাৰ গাৰ্লফ্ৰেণ্ডে ভিডিঅ'টো দেখিলে আকৌ সঁচাকৈ ব্ৰেকআপ হৈ যাব গাইজ আমাৰ হস্পিটেলৰ চাইডৰ পৰা ধুনীয়া ছানছেট জেৰিফা আৰু ছানছেটৰ ধুনীয়া ছানছেটৰ লগত ধুনীয়া আমাৰ জেৰিফা ইমান ছাইডত গৈ নাযায় বান কৰি নাথাকিবা পৰিবা চোনবা এনেকুৱা আমাৰ ল'ৰাই পৰাই ফটোশ্বুট এয়া ভৱিষ্যত পাৰিবা ভৱিষ্যত উন্নতি আছে কৰা গাইজ আমি হস্পিটেলৰ চাইডৰ পৰা ধুনীয়া ছানছেট
ছানছেট চাই আছোঁ আমি ন আমাৰ হস্পিটেলৰ বেক চাইডে ধুনীয়া পথাৰো আছে আপোনালোকক অকণমান দেখুৱাই দিওঁ আমাৰ যে মানে কিমান এটা নেচাৰেল পৰিৱেশৰ মাজত আমাৰ হস্পিটেলখন আছে ন আমাৰ ছোৱালী ব্যস্ত ছোৱালী ডাঙৰ হ'ল আমাৰ গ্ৰীনাৰী চাই চোৱা না কিমান ধুনীয়া লাগিছে ন চাই চোৱা না বাপৰে গাইজ আমাৰ ধানৰ খেতি গোটেই হস্পিটেলৰ পিছফালে আৰু ইমান মজাকে ইমান মজা লাগিছে ন চব গ্ৰীণ 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 আৰু গাইজ এইটো কি এইটো এইটো হেৰি এইটো কি আছিল নহয় এই কি টাৱাৰ এইটো টুইন টাৱাৰ যি কি নহওক ধুনীয়া ছানছেটৰ আমি ভিউ ল'লোঁ আৰু পথাৰ চালোঁ ধুনীয়া গ্ৰীনাৰী গ্ৰীনাৰী চালোঁ আৰু এতিয়া ইফতাৰৰ টাইম আমি জ্বলাজলি ইফতাৰ ৰেডি কৰিছোঁ ইফতাৰ দেখাওঁ ইফতাৰ কৰি আকৌ দেখোঁ চাই দেখাওঁ ভিডিঅ'টো ইফতাৰ দিছে আহমেদা একেলগে চাই দিয়ক আৰু আমাৰ আজি ইফতাৰ দিছে কি কি হয় মিঠাই হালোৱা ক্ষীৰ জেলেপি চেলেপি চব আছে জেলেপি পিঠা চব ৰেডি এইবিলাকে বনাই এই আমাৰ ইফতাৰৰ কাৰণে ৰেডি হৈ আছে বাহঁত ন বা চুমি বা কিবা কইনা টাইপ হৈ আছে যে দোৱা কৰা এতিয়া ভিডিঅ' কৰা আৰু ব্লগত ৰোজা আছে ব্লগত আছে আমাৰ আহমেদ দাই বেচা কেতিয়াবা দিয়ে আছে হাউচফুল এই দৰ্জা সিপাৰেও মানুহ আছে দৰ্জা সিপাৰেও খাব লগা হৈছে আমাৰ ইফতাৰ হ'লে বোলে হৈ গ'ল এতিয়া আমি যামগৈ আৰু কি দেখাই থাকিম খুচৰা কেনেকৈ লাগিল ইফতাৰ কৰি কিন্তু আজি চেহেৰি নোখোৱাকে ইমান কষ্ট কৰিছে ৰাতিপুৱা